ওপৰত আৰু লাগ দিব লাগে মই 50 এনেকুৱা কিবা ধৰণৰ এটা বাতৰি আৰু কিছুমান বাতৰি এনেকুৱা ওলাইছে বাজপেয়ী ভৱনত কৈছে তাত বহি এইবিলাক হৈ আছে মানে কোনোবাই কৈ আছে শ্বপিং মল কোনোবাই কিবা এনে ধৰণৰ বাতৰি হৈ আছে গতিকে এই বিষয়টোত সঁচাকৈ যদি আমাৰ চৰকাৰ স্বচ্ছ নিকা যে আমি দুৰ্নীতিত ক'তো একো প্ৰশ্ৰয় দিয়া নাই তেনেহ'লে আমি ভাবোঁ যে এইটো এটা ইয়াতে এটা খোলাখুলিকৈ চৰকাৰে সেইটো ক'ব লাগে আৰু যদিহে সঁচাকৈ যে চৰকাৰৰ বা ৰুলিং পাৰ্টিৰ নামত কোনোবাই যে দুই এটাই দুৰ্নীতি কৰিছিল আমি ভাবোঁ চৰকাৰটো স্বীকাৰ কৰিব লাগে যে আমাৰ কোনোবা সদস্যই আমাৰ চৰকাৰৰ নাম বিক্ৰী কৰি এনে ধৰণৰ কথা কৈছিল ধৰিছোঁ আমি ধৰাৰ পিছত কৈছে যে মই কমহে ৰাখোঁ ওপৰত বেছি দিওঁ এনেকৈ কিছুমান আছে এনেকুৱা নামত হেৰি কৰিব পাৰে যে আজিৰ পৰা আৰু কেতিয়াও নিযুক্তি কেলেংকাৰী এনেকুৱা নহ'ব বা আমি সেইখিনিতেও বন্ধ কৰিম এনেকুৱা এটা চৰকাৰৰ পৰা আমি যদি প্ৰতিশ্ৰুতি পাওঁ আমি আৰু আশ্বস্ত হ'ব পাৰিম মই দীৰ্ঘ নকৰোঁ এইখিনি ক'লোঁ উপাধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় মই অকণমান ক'ব বিচাৰিছিলোঁ একদম ব্ৰিফলি উপাধ্যক্ষ মহোদয় সময় কম আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে আৰু আসলে কথাটো হৈছে কি চাকৰি কেলেংকাৰী মানে চাকৰিৰ হেৰিয়াৰ ক্ষেত্ৰত বাজপেয়ী অফিচৰ নামটো সৰাসৰিভাৱে জড়িত হৈ গৈছে ইতিমধ্যে কেইজনমান বিজেপিৰ লিডাৰক ধৰা হৈছে আৰু আমি ভাবোঁ যে ভালকৈ যদি এনকুৱাৰী কৰা হয় তেনেহ'লে যিকেইজনে ধৰা হৈছে বাকী আৰু বহুতখিনি নাম ওলাই আহিব কাৰণ সিহঁতে ক্লিয়াৰলি কৈছে যে আমাক টকা লৈছোঁ দিব লগা হৈছে কাক দিব লগা হৈছে কিমান দিব লগা হৈছে কি হৈছে গোটেই বস্তুটো দুধ কা দুধ পানী কা পানী হ'ব লাগে কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 1 লাখ চাকৰি হৈছে আৰু নিশাকৈ হৈছে যদি সঁচাকৈ নিশাকৈ হয় তেনেহ'লে এই কেলেংকাৰীটো কিয় ওলালে 2 নম্বৰ কথাটো হৈছে কি আমি শিলচৰত দেখা পাইছোঁ ডেড বডি ওলাইছে আমাৰ কিষাণ মোৰ্চাৰ ছেক্ৰেটাৰী তেখেতেও আত্মহত্যা কৰি ছুইচাইড কৰিছে গোটেই বস্তুটো লৈ কেনে আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ যে ইডি আৰু CBI এনকুৱাৰী সদায় লগোৱা হয় আমি ভাবোঁ যে এই ক্ষেত্ৰত যদি ইডি CBI এনকুৱাৰী লগোৱা হয় তেনেহ'লে অসমৰ ৰাইজৰ যিটো এটা মানে চিন্তাধাৰা যে আপোনালোকে নিশা কৰিবলৈ বিচাৰিছে এটা স্বচ্ছতাৰ এটা পৰিৱেশ কৰিবলৈ বিচাৰিছে এইটো ভালকৈ ওলাই আহিব এইটো কাৰণে মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম এইটোৰ ক্ষেত্ৰত ইডি বা CBI এটা এনকুৱাৰী কৰিব লাগে তেনেহ'লে গোটেই বস্তুটো ওলাই যাব থেংক ইউ মাননীয় মুখ্যমন্ত্ৰী মই ক'ব পাৰিম নেকি মাননীয় অধ্যক্ষ মহোদয় আজি আমাৰ যি 87,000 ল'ৰা ছোৱালী নিযুক্তি হৈছে যদি কোনোবাই ভাবে যে ইয়াৰ ভিতৰত এজন ল'ৰাও নাপাবলগীয়া হৈছে মাত্ৰ এটা নাম আনি দিয়ক মই CBI ইনকুৱাৰী দি দিম যি 87,000 ল'ৰা যি চাকৰি হৈছে আমাৰ চৰকাৰ দিনত নামখিনি লৈ ল'ব তাৰ ভিতৰত আপোনালোকে যদি কয় যে এজনো নাপাবলগীয়া ল'ৰা ইয়াত চাকৰি পাইছে লগে লগে যি ইনকুৱাৰী লাগে আমি দি দিম ইয়াতকৈতো আৰু মই একো ক'ব নোৱাৰোঁ এজন ল'ৰাও যদি ক'ৰবাত দূৰলৈকে বিচাৰি পায় লিষ্টখন আপুনি RTI মাৰক কালিয়ে লিষ্টখন পাই যাব মই আজি প্ৰশ্ন উঠাইছিলোঁ মোক লিষ্টখন নিদিলে প্লিজ আজি মই প্ৰশ্ন উঠাইছিলোঁ লিষ্টখন নিদিলে প্লিজ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দি আছে লিষ্টখন লোৱাটোতো লিষ্টখনটো পেপাৰতে ওলাই গৈছে লিষ্টখনটো পৰ্টেলতে আছে আপোনালোকক যি লিষ্ট লাগে লিষ্টখনো মই দি দিম তাত কি আপত্তি আছে লিষ্টখনতো কোনো আপত্তি নাই 87,000 ল'ৰা ছোৱালীৰ নামটো বুকলেট কৰি আমি প্ৰিণ্টিং কৰিয়ে ল'ম 1 লাখ হোৱাৰ দিনাখন তাৰ কাৰণে আমি ৰখি আছোঁ গতিকে এজন ল'ৰাও যদি ক'ৰবাৰ পৰা ধৰি বান্ধি আনি মোৰ ওচৰত লৈ আহিব পাৰে যে এই ল'ৰাজনৰ চাকৰি হ'ব নালাগিছিল চাকৰি হ'ল যি তদন্ত লাগে দি দিম সমস্যাটো কৰিছে চাকৰি কেলেংকাৰী পোৱাত হোৱা নাই না নোপোৱাৰহে কেলেংকাৰী হৈ আছে কংগ্ৰেছৰ দিনত হওক আবাৰ দিনত হওক ৰাকেশ পালৰ দিনত হওক হয়তো আগত বিজেপিৰ দিনতো হ'ব পাৰে পোৱাৰ কেলেংকাৰী অসমত বহুত আমি দেখিছোঁ নোপোৱাৰ কেলেংকাৰী এইবাৰ আমি দেখিছোঁ যে পইচা লৈ দিব নোৱাৰিলোঁ ছুইচাইড কৰিলোঁ এইটোতো মোক আপোনালোকে ধন্যবাদ দিব লাগে যে টকা লোৱাৰ প্ৰমাণ হৈ গ'ল টকা লৈ মোৰ মাৰিলে ৱালত চাকৰি নাপাই লাষ্টত ছুইচাইড হৈ গ'ল তো এইটোতো মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষণ নহয় ইয়াতকৈ আৰু প্ৰমাণ কি দিব পাৰোঁ যেতিয়া ৰামে সীতাক কৈছিলে যে তুমি সতীত্বৰ প্ৰমাণ দিয়া কৈছিল সীতাই আৰু প্ৰমাণ দিব লাগে নেকি বহুতে কৈছিল তথাপিতো ৰামে ক'লে সীতাই ক'লে ঠিক আছে মই প্ৰমাণ দিম তো আজি ইমান ধুনীয়া প্ৰমাণ অসমৰ ৰাইজে পাই গ'ল
আৰু এইখন লিষ্টত যদি কোনোবাই দুৰ্নীতি হোৱা বুলি কয়, ঠেলাৱালাৰ ল'ৰা, ৰিক্সাৱালাৰ ল'ৰা, এইখনত যদি আৰু কোনোবাই দুৰ্নীতি হোৱা বুলি কয় আৰু তাতকৈ আৰু ভাল কোনে কৰিব? যদি কংগ্ৰেছে ভাল কৰিম বুলি কয়তো মানে হাঁহিব ইয়াতকৈ। ইয়াত তদন্ত বিচাৰিব লাগে নেকি? এই 87,000 ল'ৰাক CBI মাতিব লাগে আপোনালোকে কয়? যদি কয় মই মতাই দিওঁ, কওক। কাক লাগে বিচাৰিব বুলি আপুনি মোক এখন লিখি দিয়ক যে এই 87,000 ল'ৰাই চাকৰি পোৱাটো ভুল হৈছে, কেলেংকাৰীৰ তদন্ত লাগে। আপুনি তেনেকে ক'লে নহ'ব নহয়। এইটো শুনক, ওপৰৰ জালত প্ৰথমটো চিটটো চেকিং কৰক, চিটটো কি আছে, এটাটো চিটত চেকিং কৰিব লাগে, এইটো বাৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া উত্তৰ দ্বিতীয়তে চাকৰি পোৱা ল'ৰা এজনেও যদি নাপাব লাগে বুলি কয়, নাম এটা মাত্ৰহে অপজিশ্যনে কষ্ট কৰিব লাগে যে অমুকে পাব নালাগিছিল, মোক দি দিয়ক। তাৰপিছত 87,000 ল'ৰা ছোৱালীক CBI মাতিব, সিহঁতৰ গালি গালাজ আপোনালোকে খাই থাকক, মোৰ কি আছে। 87,000 ফেমিলিক মাতিব, কোনোবা চানাচুৰ বিক্ৰী কৰা মানুহৰ ল'ৰা আহি হাজিৰ হ'ব যে অমুকত দিনে দিনে অভিশাপ দিছোঁ, মই চাকৰি পোৱাটোৱে এওঁলোকৰ হিংসা গজিছে, কৰি দিয়ক, মোৰতো কোনো আপত্তি নাই, কিন্তু একদম ধুনীয়া লিখা পঢ়া লিখি দিয়ক। মই একদম তেনেকৈ কওঁ, মই এটাই ক'লো নহয়, কাবাৰ যদি কিবা ক'ব ইচ্ছা থাকে, আমিনুল ইছলামে যে কষ্ট কৰি এখন কাগজ লিখি আনিলে, আপোনালোকে কিয় লিখি নানিলে যে আমাৰ ক'ব ইচ্ছা আছে? আনিব না, এইটো তাতে গৈ পেলাই মইতো যিটো মই দেখি আছো, মাননীয় অধ্যক্ষ প্ৰথম কথা দুইজনে বুজিব লাগে যে এইবিলাক কৰি নোৱাৰে, মিছামিছি এইবিলাক টেনচন নল'ব। ক'ৰবাত কালি ৰাতিপুৱা কোনোবা চুঙাত নাম ওলোৱাৰ কাৰণে ক'লে ক'ব পাৰে, তাতকৈ একো লাভ নহয়। আমি আমাৰ জেগাত চুঙাটো কি বস্তু? চুঙাটো মই কম ভাল, চুঙাটো এনেকুৱা বস্তু, চুঙাৰ ইমান আকৰ্ষণ আছে, চুঙাটো এনেকুৱা বস্তু যোনে আপোনাক এবাৰ উঠাই বহুৱাই। এই চুঙাত এইটো ডাঙৰ আকৰ্ষণ আছে। এতিয়া চাওক, আমিনুল ইছলাম ডাঙৰীয়াই প্ৰশ্ন উঠালে, তেওঁ তেনেকে পিং পং কৰি থকা নাই, যোনে প্ৰশ্ন উঠোৱা নাই এই দুজনে পিং পং কৰি থাকে, গোটেইটো চুঙা। তাৰপৰা এইটো ডিভাইচত পিং পঙৰ কি অৰ্থ আছে? আমি এটা বস্তু ধৰিব পৰা নাই, এনেকে পাৰি নেকি? গতিকে এইটো পিং পঙৰ কথা নহয়, অসমৰ ৰাজ্যৰ স্বাৰ্থজনিত কথা আছে। আমি আপোনাক প্ৰশ্ন কৰিছো, আপুনি উত্তৰ দিব। পিং পঙৰ কথা নহয়, উত্তৰটো নহলে বাৰে বাৰে উঠি থাকিলে তেনেকৈ আমি আপোনাক ক'ম, এইটোতো স্প্ৰিং থাকিব লাগিব। আপুনি চিফ মিনিষ্টাৰ, আপুনি যদি সদায় আমাক এনেকৈ কৈ থাকে যদি, তেনেহ'লে আমাক ক'ব লাগিব। মুখ্যমন্ত্ৰী উঠিলে 84জন বিধায়ক আমি জিকাই আনিছোঁ, গতিকে মোৰ অপৰ্যাপ্ত সময় আছে। অহবাৰ আপোনালোকে জিকাই আনক, আপোনালোকে পাব। বাহিৰত বহুত মানুহে সোধে যে মুখ্যমন্ত্ৰীয়ে কিয় ক'ব পাৰে। ডেমক্ৰেচিত যি মানুহৰ বেছি MLA থাকে, তাৰ লিডাৰে বেছি ক'ব পাৰে, তাততো এইটোৱেই গণতন্ত্ৰ। সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে বেছি সময় কথা ক'ব পাৰে, আগতে মনমোহন সিঙে বেছি কথা ক'ব পাৰিছিলে, এইটো ৰুল, কষ্ট কৰিব লাগিব। এতিয়া যদি 87,000 ল'ৰাৰ পিছত লাগি যায়, অহাবাৰ কেইটা চিট পাব আপুনি? আৰুতো গেলিব। গতিকে সেইকাৰণে কথাটো কৈছোঁ, আমিনুল ইছলাম ডাঙৰীয়াই যদি মোক 6-5টা ল'ৰা ছোৱালীৰ নাম দি দিয়ে যে আমাৰ সন্দেহ হৈছে এই ল'ৰা ছোৱালীখিনিয়ে পাব নালাগিছিল, মই বিহিত ব্যৱস্থা লৈ ল'ম। খালি এনেকৈতো আৰু আমি অমুকত শুনিছোঁ, গতিকে CBI-কোতো মই এখন কাগজ দিব লাগিব যে আপোনাক কিয় মাতিছোঁ, তাৰ তাতো জাষ্টিফিকেশ্যন লিখিব লাগে যে এনেকৈ এছেম্বলিত এটা চিটত গণ্ডগোল হৈছিল, মানুহ এজন বহি থাকিব নোৱাৰে, পিং পং কৰি থাকে, গতিকে CBI লাগে। সেইটোতো CBI হ'ব নোৱাৰে। CBI এটা পাৰ্টিকুলাৰ চিট এটাৰ খেলি মেলিৰ কাৰণেতো CBI হ'ব নোৱাৰে। এইটো এতিয়া ঘটনাটো হ'ল যে এটা স্পেচিফিক, মই অত্যন্ত সততাৰে সৈতে ক'ব পাৰোঁ যে এই যি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, তাত যদি কোনোবাই সন্দেহ কৰে, তাতকৈ আৰু ভুল কাম একো নাই।
সকলোৰে সমষ্টিত পাইছে কাৰ সমষ্টিত কোনো মানে কোনে সন্দেহ কৰিব পাৰে পুলিচত দৌৰি দৌৰি কষ্ট কৰি কৰি ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে পঢ়া শুনা কৰি ল'ৰা ছোৱালীবিলাকে চাকৰি লৈছে এপইণ্টমেণ্ট লেটাৰ ল'ব আহোঁতে হাজাৰ হাজাৰ টিভিয়ে ৰেণ্ডমলি ইণ্টাৰভিউ লৈছে ঘৰৰ বেকগ্ৰাউণ্ড সকলোৱে শুনা পাইছে তাৰ পিছত চাকৰিৰ কেলেংকাৰী ক'তো হোৱাই নাই নোপোৱাৰ কেলেংকাৰী ডেফিনেটলি হৈছে কালি যদি কোনোবাই মোৰ নামত পইচা তুলি আছে মই কি কৰিব পাৰোঁ মোৰতো কোনো উপায় নাই তাৰ তদন্ত হৈছে তাৰ তদন্ত আমি লজিকেল কনক্লুজনলৈকে লৈ যাম নোপোৱাৰ কেলেংকাৰীটো চাকৰি নোপোৱাৰ কেলেংকাৰীটোত আমি কাকো ৰেহাই নিদিম যি কৰিব লাগে কৰি থাকিম পোৱাৰ কেলেংকাৰীৰ খবৰ চৰকাৰৰ হাতত নাই যদি আপোনালোকৰ হাতত চাকৰি পোৱাৰ কেলেংকাৰীৰ কিবা তথ্য আছে আমাক দিয়ক আমি চালি জাৰি চাই CBI লাগে ED লাগে সকলো কৰি দিম খালি পোৱাৰ কেলেংকাৰী দিয়ক যে এই 10 জন ল'ৰা ছোৱালীয়ে পাব নালাগিছিল কাৰণ এইটো তদন্ত দিয়াৰ পিছত 87,000 মানুহক এটা এটাকৈ পুলিচে মাতিব তাৰটো পাপটোতো মই ল'ব নোৱাৰোঁ যোনে ল'ব লাগে লওক মোৰতো কোনো আপত্তি নাই গতিকে আপোনালোকে ধুনীয়া কৰি লিষ্টখন দিয়ক যে এই কেইজন ল'ৰাৰ চাল চলন তাৰ গঠন পঢ়নত আমাৰ আপত্তি আছে ইহঁতি পাব নালাগিছিলে তেওঁলোকে চাকৰি পালে গতিকে আপুনি তদন্ত দিয়ক কিন্তু ইয়াত কোনো তথ্যই নাই হেতু ভালে হৈছে মানে যিখিনি ধৰা পৰিছে তেওঁলোকক বৰ্মত হেতু নোপোৱাৰ কেলেংকাৰীটো হ'ব বাজপেয়ী ভৱনত তেওঁলোকক অফিচাৰ ৰাখিব নালাগে তেতিয়া তাৰ পৰা উলিয়াই দিব লাগে তেনেহ'লে বিজেপি অফিচাৰ এটা কথা বাজপেয়ী ভৱনততো এইটো এটা ভৱন কালি যদি আপুনিও যায় মইনো তাৰ পৰা যোৱা মানুহক কেনেকৈ বাধা দিম কিন্তু বাজপেয়ী ভৱন হওক ৰাজীৱ ভৱন হওক বা মোৰ ঘৰ হওক আপোনালোকৰ ঘৰ হওক যোনে চেষ্টা কৰিলে অসমত আৰু চাকৰি নামত কোনো কেলেংকাৰী কৰিব নোৱাৰে সেইটো হ'ল একদম ক্লিয়াৰ কথা যে সেইটো চেপ্টাৰ ক্ল'জ হৈ গ'ল সেইটো চেপ্টাৰ নাই কিন্তু নোপোৱাৰ তদন্ত কিছুদিনলৈকে চলি থাকিব এতিয়া আৰু যে 22,000 চাকৰি ওলাব মানুহে কি কৰে যি ল'ৰা ছোৱালী ৰিটেনত পাছ কৰে তেওঁলোকৰ ঘৰে ঘৰেও টকা খুজিব যায় যে পিছত ঘূৰাই দিয়ে বহুতে যে টকা লৈ ল'লোঁ গুলি লাগিলে যদি নালাগিলে পিছত টকা ঘূৰাই দিম তেনেকুৱা কেলেংকাৰী চলি থাকে গতিকে সমাজত যেতিয়ালৈকে এক শ্ৰেণী মানুহ থাকিব বিভিন্ন প্ৰকাৰে কিবা কিবি চলি থাকে তেওঁলোকৰ সেইটো এটা জীয়াই থকাৰ সম্বল খবৰ পালে চাকৰি নোপোৱাৰ কেলেংকাৰী য'তে হ'ব চলি থাকিব পোৱাৰ কেলেংকাৰী কোনো খবৰ নাই যদি সেইকাৰণে আমাৰ দুই এখন সংবাদ মাধ্যমে কয় জব কিবা এটা নাম দিছিলে ইয়াত কিবা কেচ ফৰ জব আৰে নাপায় নহয় কেচ ফৰ জব লিখাৰ আগতে এই 87,000 ল'ৰা ছোৱালীৰ পৰিয়ালৰ ফালে চাব লাগিব নহয় এজনো কেচ দিব পৰা মানুহ আছিল নেকি তাতে এজন ল'ৰা ছোৱালীও তাত এনেকুৱা কোনোবাই চাকৰি পাইছিল নেকি যোনে কেচ দিব পৰা অৱস্থাত আছিল গতিকে চাকৰি নোপোৱাৰ কেলেংকাৰীৰ পুৰা তদন্ত হ'ব চাকৰি পোৱা কেলেংকাৰী মোৰ লগত কোনো তথ্য নাই যদি কোনোবা বিধায়কে চাকৰি পোৱা কেলেংকাৰীৰ কিবা তথ্য দিব পাৰে তদন্ত দিবৰ কাৰণে আমাৰ কোনো আপত্তি নাই হ'ব ধন্যবাদ এটা বস্তু কোনে কিমান মাৰ্কছ পাইছে এইটো যদি আমিনুল ইছলাম এইটো আপোনাৰ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে পাইছে কিমান কাট অফ হৈছে সেৱাক সুধিলে তেওঁলোকে RTI জৰিয়তে পাব পাৰিব কাট অফ নম্বৰো পাব সব পাব কোনো নিজৰ যদি এনসাৰ স্ক্ৰিপ্টখনো চাব পাৰে এনসাৰ স্ক্ৰিপ্টখনো দিব সম্পূৰ্ণভাৱে মই সেৱাক কৈ দিছোঁ যে ইয়াত একো লুকাবলগীয়া নাই পাত্তা কোনোবাই এনসাৰ স্ক্ৰিপ্ট চাব খোজে এনসাৰ স্ক্ৰিপ্ট চাওক কোনোবাই নম্বৰ চাব খোজে নম্বৰ চাওক কি আপত্তি আছে কোনো আপত্তি নাই খালি এটা নিয়ম আছে যে RTI মাৰিব লাগে যে মই অমুকৰ চাব খোজো ইমানে কোনে কিমান মাৰ্কছ পাইছে যদি ডিসপ্লে হৈ যায় তেনেহ'লে ভাল আছিল এইটো মানে ট্ৰান্সপাৰেন্সি আৰু বাঢ়িব এটা কথা কিয় সুধি থাকে মানে মুখ্যমন্ত্ৰী অধ্যক্ষ মহোদয় UPSC যদি সব পোৱা নম্বৰ দি দিয়ে পোৱা নোপোৱা আমিও দি দিম
আমিতো এটা ষ্টেণ্ডাৰ্ড ফ'ল' কৰোঁ যদি UPSCত ৰুল আছে পোৱা নোপোৱা চবৰ নম্বৰটো দিব লাগে আমি চবৰ নম্বৰটো দি দিম আমাৰ কি আপত্তি আছে আৰু আপোনালোকে প্ৰশ্ন সুধিলেওতো পাই যাব যে মোক চবৰ পোৱা নোপোৱা নম্বৰ দিয়ক কিন্তু মইনো নিজে নিজে কিয় এইখনত খজুৱাই থাকোঁ এইটোৱে কথা গতিকে চাকৰি নোপোৱাৰ কেলেংকাৰী হ'ব আৰু পোৱাৰ কোনো কেলেংকাৰী নাই বুলি মই ভাবোঁ তথ্য থাকিলে আমি যি তদন্ত দিব লাগে দিম বাকি ৮৭,০০০ মানুহৰ অভিশাপ যোনে খাই থাকিব লাগে খাই থাকক মাননীয় সদস্য আমিনুল ইছলাম ডাঙৰীয়া আপোনাৰ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে তেওঁলোকৰ লগত প্ৰব্লেম নাই খালি এটা দুটা সিটতে প্ৰব্লেম গতিকে তেখেতসকলে এস্কেপ কৰিলে ইয়াৰ পৰা প্ৰশ্নটোৰ ওপৰত এতিয়া মূল প্ৰস্তাৱটোলৈ আহোঁ প্ৰশ্নটো হ'ল যে মাননীয় সদস্য শ্ৰী হাফিজ বছিৰ আহমেদ আৰু শ্ৰী আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰা প্ৰস্তাৱটো উইড্ৰ কৰাৰ কাৰণে সদনত নাই এস্কেপ হোৱাৰ কাৰণে মই এতিয়া ভোটিঙত দিছোঁ যিসকল সদস্য সপক্ষে আছে তেখেতসকলক হয় যিসকল সদস্যই বিপক্ষে আছে তেখেতসকলক নহয় মই ভাবোঁ নোহোৱাৰ সাপেক্ষে প্ৰস্তাৱটো নাকচ কৰা হ'ল এতিয়া আণ্ডাৰ ৰুল 131 তৃতীয় প্ৰস্তাৱটো মাননীয় সদস্য দেৱব্ৰত শইকীয়াৰ নামত আছে তেখেতক প্ৰস্তাৱটো সদনত উত্থাপন কৰিবলৈ কাৰণে আহ্বান জনালোঁ মাননীয় অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় ৰুল 131-ৰ অন্তৰ্গত অসমৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিৰ ওপৰত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে বৰ্তমান বহু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানে অসমৰ চাহ বাগিচাসমূহ বিক্ৰী কৰি অসমৰ ব্যৱসায়ৰ পৰা মেলানি মাগিব বিচাৰিছে অসমৰ স্বনিয়োজনত উল্লেখনীয় অৱদান আগবঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলো বহু সমস্যাত জুৰুলা অসমৰ চাহ উদ্যোগে যাতে অসমৰ অৰ্থনীতিৰ এক শক্তিশালী ভেটিস্বৰূপে পুনৰ প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ আজিৰ এই পবিত্ৰ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা হওক মাননীয় উপাধ্যক্ষ মহোদয় প্ৰায় 200 বছৰ আগত ব্ৰুচ চাহাবে আনুষ্ঠানিকভাৱে অসমৰ চাহৰ আৱিষ্কাৰ কৰিছিল যদিও তাৰ পূৰ্বে চিংফুসকলে ইয়াক নিজৰ পৰম্পৰাগত পদ্ধতিৰে ব্যৱহাৰ কৰি আহিছিল আৰু 1839 চনমানত ব্ৰিটিছ পাৰ্লিমেণ্টে আছাম টি কোম্পানীক অসমৰ চাহ উদ্যোগত অসমত ব্যৱসায় কৰিবলৈ ৰাজকীয় মেণ্ডেট দিছিল এই চাহ উদ্যোগ আমাৰ গৌৰৱ আৰু অসমৰ চাহ উদ্যোগ যদিও ডাঙৰ কোম্পানীসমূহে যে চলাই আছিল পৰৱৰ্তী সময়ত গোলাঘাটৰ গংগাধৰ শইকীয়াৰ নেতৃত্বত ক্ষুদ্ৰ চাহ খেতিয়কসকলো সংগঠিত হ'ল আৰু তাৰ পিছত অসমৰ বিভিন্ন মানুহে চাহ খেতি কৰিবলৈ আৰম্ভ কৰিলে আৰু এই চাহ খেতিৰ লগত কেইবাটাও পক্ষ জড়িত থাকে চৰকাৰী পক্ষ শ্ৰমিক কৰ্মচাৰী আৰু মালিক চাহ খেতিৰ বাবে মাটি চৰকাৰে ভাল মাটিসমূহ সেই সময়ত ব্ৰিটিছ কোম্পানীৰ ব্যক্তিসকলক দিছিল আৰু সেই মাটি খুব কম দামত তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল আইনত উল্লেখো আছে যদি তেওঁলোকে চাহ খেতিত ব্যৱহাৰ নকৰে সেই মাটি চৰকাৰে অধিগ্ৰহণ কৰিব পাৰে আৰু সেই অনুসৰি সিলিং গ্ৰান্ট মাটি সিলিং মাটি বিভিন্ন ব্যক্তিক সময়ে সময়ে দি থকা হয় কিন্তু মহোদয় যোৱা সময়ছোৱাত চাহ যি অৰ্থনীতি এই অৰ্থনীতিটো বিভিন্ন কাৰণবশত দুৰ্দশাগ্ৰস্ত হৈছে আৰু অসমত থকা প্ৰতিষ্ঠিত বহু চাহ কোম্পানীয়ে যোৱা সময়ছোৱাত অসমৰ পৰা নিজৰ সম্পত্তি বিক্ৰী কৰি ট্ৰেন্সফাৰ কৰি চাহ ব্যৱসায়ৰ পৰা আঁতৰি গৈছে মেকলিয়ড ৰাছেল কোম্পানীয়ে 4খন আছাম কোম্পানীয়ে 14খন এপিজে কোম্পানীয়ে 15খন আৰু এনেকৈ প্ৰায় অসমত যোৱা সময়ছোৱাত 80-90খন কোম্পানীৰ মালিকী স্বত্ব হস্তান্তৰ হৈছে কিন্তু এইবিলাক হস্তান্তৰ হওঁতে বহু ক্ষেত্ৰত অসম চৰকাৰো জ্ঞাত নহয় দ্বিতীয়তে এই কোম্পানীসমূহে যিসমূহ চৰকাৰী আইন অনুসৰি প্ৰভিডেণ্ট ফাণ্ড গ্ৰেচুইটি বা অন্যান্য পুঁজি চৰকাৰৰ অথৰিটিৰ হাতত জমা দিব লাগে সেইবিলাক নিদিয়াকৈ যায় তাৰ ফলত কোম্পানীৰ বেলেগ মালিকৰ হাতলৈ যোৱাৰ পিছতো এই শ্ৰমিকসকলৰ বিভিন্ন সমস্যা হয়
আৰু এনেধৰণৰ সমস্যা অসমৰ কেইবাখনো বাগিচাত চলি আছে মোৰ সমষ্টিৰ চৰাইদেউ চাহ বাগিচাখন আজি বহু মাহ ধৰি লক আউট হৈ আছে 144 লগোৱা হৈছে তাৰ কোম্পানীয়ে প্ৰভিডেণ্ট ফাণ্ড নিদিয়াকৈ বেলেগ ব্যৱসায়ত আত্মনিয়োগ কৰিলে তাৰ ফলত বেংকৰ ফালৰ পৰা তাত লক আউট হ'ল NCLT হ'ল NTLT হ'ল আৰু এনেকৈ এতিয়া এক অচলাৱস্থা যাৰ ফলত সেই বাগানৰ শ্ৰমিকসকলৰ কোনো স্বাস্থ্যৰ চিকিৎসাৰ ভাল ব্যৱস্থা নাই হস্পিটেলখন বন্ধ হৈ গ'ল আৰু তাত কাম নাপাই পেলাই শ্ৰমিকসকল বেলেগ জাগালৈ গুচি গৈছে ফলত স্থানীয় স্কুলসমূহতো ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে যিহেতু মাক বাপেকে সেই বাগিচাৰ পৰা ওলাই গৈ অন্য জাগালৈ গুচি গৈছে ঠিক তেনেকৈ মহোদয় আমাৰ অসমৰ যি মেড চাহ হয় চাহৰ প্ৰায় 52% খুব সম্ভৱ ক্ষুদ্ৰ চাহ খেতিয়কসকলে 6 লাখ বিঘা বা তাতকৈ অধিক 2 লাখতকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ যোগেৰে উৎপাদন কৰা হয় আৰু এখেতসকলৰ সময়ে সময়ে চাহৰ কেঁচা চাহৰ মূল্যক লৈ পেলাই বিভিন্ন অসুবিধা হৈ থাকে বৰ্তমান সময়তো তিনিচুকীয়া জিলাত বা উজনি অসমত বিভিন্ন জিলাত 12 টকাৰ পৰা 18 টকা 20 টকাৰ ভিতৰত চাহ খেতিয়কসকলে চাহপাত বিক্ৰী কৰিব লগা হৈছে কিন্তু তেখেতসকলৰ প্ৰডাকশ্যন কষ্ট 24 টকা 25 টকা হয় আৰু যাৰ ফলত তেখেতসকলে লোকচান ভৰি পেলাই চাহ ব্যৱসায়ত জড়িত হৈ আছে কিন্তু টি বোৰ্ডৰ ফালৰ পৰা MTTP নামেৰে প্ৰতিখন জিলাৰ বাবে প্ৰাইচ নিৰ্ধাৰণ কৰিবলৈ দিয়া হৈছিল যিটো চাহৰ মূল্য কেঁচা পাতৰ মূল্য 29 টকা 31 টকা উজনি অসমৰ ক্ষেত্ৰত এনেকুৱা কৰা হৈছিল আৰু বহু ক্ষেত্ৰত কেতবোৰ এজেণ্টৰ যোগেদি ডাঙৰ কোম্পানীবিলাকেও কেতিয়াবা মনোপলি কৰি বজাৰত চাহ কেঁচা পাত লৈ যায় আৰু কিছুমান বটলিক কোম্পানীও নিয়ে আৰু কিছুমানে চাহৰ মূল্য হস্তক্ষেপ কৰি কম কৰি দিয়ে ঠিক এনেকৈ মহোদয় ক্ষুদ্ৰ ব্যৱসায়ীসকলেও বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে আৰু যিসকল শ্ৰমিকসকলৰ যিটো চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল 351 টকা বা তাত ততোধিক কৰিব তেওঁলোকক অন্যান্য সুবিধা দিব সেই সুবিধাখিনি শ্ৰমিকসকলে পোৱা নাই বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ক্ষেত্ৰতো যিসকল শ্ৰমিক নিয়োজিত হৈ থাকে তেখেতসকলৰ এনেধৰণৰ বহুত অসুবিধা হৈছে মহোদয় এই গোটেইবিলাক কথালৈ লক্ষ্য ৰাখি অসম চৰকাৰে যদি আমাৰ চাহৰ ক্ষেত্ৰত কেনেকৈ পুনৰ পূৰ্বৰ গৰিমা যিটো দাৰ্জিলিং টি অসম টিৰ দুটা ডিফাৰেন্স আছিলে আমাৰ দেখাত ধুনীয়া বা যিটো স্বাদ হয় ফ্লেভাৰ হয় এইবিলাকৰ কথা আছিলে সেইবিলাক চাই পেলাই যিটো টি প্ৰমোশ্যন টি আমাৰ নেশ্যনেল ড্ৰিংক ষ্টেট ড্ৰিংক ইত্যাদি ধৰণৰ বিভিন্ন কথা চৰকাৰে কয় যদিও তাৰ চাহ উদ্যোগৰ লগত জড়িত সকলো পক্ষ শ্ৰমিক কৰ্মচাৰী মালিক পক্ষ আৰু চৰকাৰৰো তাৰ পৰা আহৰণ কৰিব লগা লাভ কিন্তু চৰকাৰে যথেষ্ট যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ সাবসিডি দিয়ে বা কেঁচা চাহপাতৰ পৰা 25 পইচাকৈ নে কিমান পইচাকৈ এটা চেছো লৈছিলে এইবিলাক গোটেইবিলাক চাই এটা বিশেষ যদি ভাল এখন পলিচি গ্ৰহণ কৰে অসম চৰকাৰৰ ফালৰ পৰা তেতিয়াহ'লে এই চাহ উদ্যোগৰ যিখিনি সমস্যা যিখিনি বিষয়ে সময়ে সময়ে অসম চাহ মজদুৰ সংঘ আৰু অন্যান্য ছাত্ৰ সন্থা সকলোৱে বিভিন্ন সময়ত ফেক্টৰীৰ সন্মুখত মালিক পক্ষৰ সন্মুখত অথবা আমাৰ অসম চৰকাৰৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰতিবাদ দিয়ে যিখিনি সময়ত তেখেতসকলৰ বহুতৰে বিভিন্ন ধৰণৰ সামাজিকভাৱেও দুৰ্দশা হয় যি কথাটো আমি খুব ৰিসেন্টলিও গম পাইছোঁ মোৰ সমষ্টিতে এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা এগৰাকী চাহ শ্ৰমিক মহিলাৰ নিৰ্যাতন হৈছিল ঠিক তেনেকৈ তিনিচুকীয়া জিলাতো এগৰাকী কন্যা সন্তান দামিনী প্ৰজাৰ এজন ব্যক্তিয়ে ধৰ্ষণ কৰাৰ এমাহৰ পিছতো তেওঁ ন্যায় বিচাৰি নোপোৱাৰ বাবে ৰাজপথত আন্দোলন হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত খুব সম্ভৱ 14 এপ্ৰিল তাৰিখে তেওঁৰ মাতৃগৰাকীয়ে আত্মহত্যা কৰিছিল এনেকুৱা ধৰণৰ কেতবোৰ সামাজিক চ্যালেঞ্জো এই বাগিচাৰ ৰাইজৰ লগত হৈ থাকে নাজিৰাৰ গৰাকীৰ নাম আছিল অনিমা প্ৰজা সেই গতিকে এই গোটেইবিলাক সামাজিক অৰ্থনৈতিক সকলো আৰু উদ্যোগীকৰণ আৰু আমাৰ যি চাহ বাগিচাৰ শ্ৰমিকসকলৰ আৰ্থিক উন্নয়ন চাহ বাগিচাৰ মালিকসকলৰ নিজৰো সা সুবিধা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থ ৰক্ষা এই গোটেইখিনি চাই স্পেচিয়েল ইকনমিক জোন ফৰ টি ইণ্ডাষ্ট্ৰী বা চাহ খেতিয়কসকলৰ চাহ খেতি কৰা অঞ্চলৰ বাবে বিশেষ কেতবোৰ পদক্ষেপ চৰকাৰে ল'ব নেকি এই কথাখিনি আজিৰ মোৰ এই
প্ৰস্তাৱৰ যোগেদি মই অসম চৰকাৰক এনেধৰণৰ সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ প্ৰস্তাৱ দাঙি ধৰিলোঁ। ধন্যবাদ। মাননীয় মন্ত্ৰী মাননীয় উপাধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াদেৱে অসমৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় তেখেতে উত্থাপন কৰিছে আৰু আমি চৰকাৰেও এই বিষয়টোক লৈ যথেষ্ট গুৰুত্ব সহকাৰে কাম কাজ কৰি আছোঁ। অসম বিশ্বৰ বিভিন্ন প্ৰান্তত চাহৰ বাবে এক বিশেষ পৰিচিতি লাভ কৰি আহিছে আৰু অসমৰ চাহৰ বাবে অসমৰ অৰ্থনীতিয়ে নহয়, অসমৰ সমাজনীতিও এক বিচিত্ৰতা, এক ৰূপ আমি প্ৰত্যক্ষ কৰোঁ। অসমৰ চাহ উদ্যোগে ভাৰতৰ চাহ যি উৎপাদন, সেই উৎপাদনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কাৰণ আমাৰ দেশত উৎপাদিত 50%তকৈও অধিক আৰু পৃথিৱীৰ ছভাগৰ এভাগ চাহ অসমত উৎপাদন কৰা হয়। আৰু আমাৰ এই চাহ উদ্যোগটোৰ লগত প্ৰায় 10 লক্ষতকৈও অধিক লোক বিশেষভাৱে জড়িত হৈ থাকে আৰু যিটো আমাৰ মুঠ শ্ৰমিকৰ 17% বুলি আমি ক'ব পাৰোঁ। ভাৰতীয় চাহ বোৰ্ডৰ তথ্যমতে অসমত 762খন বৃহৎ চাহ বাগিচা আৰু 1,25,000ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে। 2022 বৰ্ষত অসমে 668.70 মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে, যিটো ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 50%তকৈ অধিক। মাননীয় বিধায়কগৰাকীয়ে কিছু বাগিচাৰ মালিকী স্বত্ব সলনি হোৱা কথা তেখেতে উত্থাপন কৰিছে। হয়, বিগত দিনবিলাকত বহুকেইখন চাহ বাগিচাৰ মালিকী স্বত্ব সলনি হৈছে। যিকোনো বস্তুৰ বেচা কিনা থাকে, ঠিক তেনেধৰণে বাগিচাৰো বেচা কিনা সময়ে সময়ে হৈ আহিছে, কাৰণ কোনোবা এজন মালিক বিভিন্ন কাৰণত তেখেতে সেই বিষয়টোৰ প্ৰতি, সেই উদ্যোগটোৰ প্ৰতি তেখেতৰ যদি আগুৱাই লৈ যাবৰ কাৰণে অনীহা হয় বা ব্যৱসায়ত লোকচানৰ সন্মুখীন হয়, তেতিয়া তেওঁ মালিকী স্বত্ব ডেফিনেটলি ট্ৰেন্সফাৰ কৰিব পাৰে। কিন্তু এনেকুৱা কোনো তথ্য নাই যে মালিকী স্বত্ব সলনি হোৱাৰ পিছতো নতুন কোনোবা এজন মালিকে সেই বাগিচাসমূহ বন্ধ কৰি দিছে। কাৰণ যিসকল বাগিচা নতুন কোনো স্বত্বাধিকাৰে ক্ৰয় কৰে, তেওঁলোক এই উদ্যোগটোৰ লগতেই বেছিভাগেই জড়িত হৈ থাকে। আৰু এটা কথাও হয় যে নতুন উদ্যমেৰে যেতিয়া কোনোবা এজনে ব্যৱসায় কৰিবলৈ মন মেলে, তেতিয়া তাতে তেওঁ ন চিন্তাৰ তাতে প্ৰয়োগ ঘটায়, যিয়ে এটা উদ্যোগেই হওক বা অন্যান্য যিকোনো ব্যৱসায় বাণিজ্যই হওক, এই উন্নয়নৰ ক্ষেত্ৰত তাত যথেষ্ট অৱকাশ থাকে। গতিকে সেইকাৰণে মই ভাবোঁ যে মালিকী স্বত্ব পৰিৱৰ্তনে এই চাহ উদ্যোগটোক যি প্ৰভাৱ পেলাইছে বুলি তেখেতে কৈছে, এই কথাটো একেবাৰে সত্য নহয়। অন্যহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকল দেখা যায় যে তেওঁলোক সুসংহতভাৱে সংঘবদ্ধ নহয়। সুসংহতভাৱে সংঘবদ্ধ নোহোৱাৰ কাৰণে তেখেতসকলৰ উৎপাদিত চাহৰ গুণগত মানদণ্ড যেনেধৰণে তেওঁলোকে মেইনটেইন কৰিব লাগে, এই ক্ষেত্ৰত ক'ৰবাত কিছু বিসংগতি দেখা পোৱা যায়। আৰু যাৰ ফলশ্ৰুতিত সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰে উৎপাদিত চাহৰ পৰা উৎপাদিত যি মেট্ৰি প্ৰস্তুত হয়, সেই মেট্ৰিৰ গুণগত মান কেতিয়াবা নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত বজাৰত দৰ দামৰ কিছু পাৰ্থক্য দেখা যায়। আৰু এই ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদন আৰু গুণাগুণসমূহ মান বঢ়াবৰ কাৰণে ভাৰতীয় চাহ বোৰ্ড আৰু অসম চৰকাৰেও টি ডাইৰেক্টৰেটৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ আমি উদ্যোগ গ্ৰহণ কৰিছোঁ।
ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে যান্ত্ৰিকীকৰণৰ যি ব্যৱস্থা আমি কৰিছোঁ, গোটসমূহক আমি সাহায্য প্ৰদান কৰিছোঁ, এছিষ্টেঞ্চ টু চেল্ফ হেল্প গ্ৰুপ, কৃষক উৎপাদনকাৰী সংস্থা FPOলৈ আমি সাহায্য প্ৰদান ব্যৱস্থা আছে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক উৎসাহিত কৰিবৰ কাৰণে বাৰ্ষিক আমাৰ বঁটাৰ ব্যৱস্থা আছে। অন্যহাতে আমাৰ কেঁচা পাতৰ পৰা আমি চাহ উৎপাদন কৰিবৰ কাৰণে, চাহ উদ্যোগ স্থাপন কৰিবৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি তেনেধৰণৰ যিসমূহ FPO আছে তেওঁলোকক আমি ৰাজ সাহায্য আমি প্ৰদান কৰি আহিছোঁ। ঠিক তেনেধৰণে সময়ে সময়ে বিভিন্ন ধৰণৰ কৰ্মশালা, প্ৰশিক্ষণ ইত্যাদিসমূহ আমি কৰিছোঁ। মাটি পৰীক্ষণ অতি গুৰুত্বপূৰ্ণ এটা বিষয়, যে কোনবিধ মাটিত কেনেধৰণৰ চাহ গছপুলি ৰোপণ কৰিব পৰা যায়, তাৰ গুণগত মান পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু অন্যহাতে এজোপা চাহক কেনেধৰণৰ ছাপ্লিমেণ্ট দৰকাৰ হয় সেই কথাও আমি খেতিয়কসকলে জানিব লাগিব, কাৰণ সময় সাপেক্ষে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ আধাৰত আমি সেই সাৰ ইত্যাদি আমি প্ৰয়োগ কৰিব লাগে। গতিকে এনেধৰণৰ বহু কাম আমাৰ চৰকাৰৰ তৰফৰ পৰা কৰি থকা হৈছে। আমি টুকলাই চাহ গৱেষণা যি কেন্দ্ৰ আছে, সেই টুকলাই চাহ গৱেষণা কেন্দ্ৰকো অসম চৰকাৰৰ তৰফৰ পৰা যাতে গুণগত চাহৰ উন্নীতকৰণ আৰু উৎপাদন মূল্য যাতে হ্ৰাস কৰিব পৰা যায়, তেনেধৰণৰ গৱেষণা কৰিবৰ কাৰণে আমি অৰ্থ সাহায্য আগবঢ়াইছোঁ। মাননীয় সভাপতি মহোদয়, এনেধৰণে আমাৰ চৰকাৰে খুব আন্তৰিকতাৰে চাহ বাগিচা, এই চাহ উদ্যোগটো আমি শক্তিশালী কৰিবৰ কাৰণে আৰু তাৰ লগত জড়িত হৈ থকা শ্ৰমিক কৰ্মচাৰীসকলৰ জীৱনৰ মানদণ্ড উন্নীত কৰিবৰ কাৰণে আমাৰ চৰকাৰে অতি আন্তৰিকতাৰে কাম কৰি আছোঁ। আপোনালোকে জানে যে আজি চাহ বাগিচাৰ জনজীৱনটো আজি আগতকৈ অধিক ধুনীয়াকৈ আগবাঢ়িছে। আজি চাহ বাগিচাত MMR কমিছে, IMR কমিছে। আজি চাহ বাগিচাৰ লাইনৰ ভিতৰৰ বাট পথসমূহ আমি উন্নীত কৰাৰ পৰিপ্ৰেক্ষিতত এটা স্বচ্ছতাৰ বাতাবৰণ সৃষ্টি হৈছে। বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি মানুহৰ মনোবল বৃদ্ধি হৈছে। আমাৰ বাগিচাৰ লাইনসমূহত যোৱা দিনবিলাকত বিজুলী সংযোগৰ ব্যৱস্থা নাছিল। আজি চাহ বাগিচাৰ প্ৰত্যেক মানুহৰ ঘৰত আজি বিজুলী সংযোগ হৈছে। ছাত্ৰ ছাত্ৰীসকলে ভাল শিক্ষা দীক্ষাৰ পাবৰ কাৰণে যি বাতাবৰণ, যি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন হয়, তেনেধৰণৰ এটা পৰিৱেশ আজি সৃষ্টি হৈছে। গতিকে যিয়ে নহওক সেইখিনিতো আমি কৰিবই লাগিব। কিন্তু মোৰ এটা আহ্বান চাহ উদ্যোগটোৰ লগত জড়িত সকলৰ প্ৰতিও, যে এই উদ্যোগটো আমি নিশ্চয় অনাগত দিনত আৰু আগুৱাই লৈ যাবলৈ হ'লে কিছু ন চিন্তাৰ প্ৰয়োজন আছে। কেৱল চাহ গছৰ পৰা চাহপাত উৎপাদন কৰিয়ে ভৱিষ্যতৰ দিনত এই উদ্যোগটো আগুৱাই লৈ যাব পাৰিম, তাত কিন্তু প্ৰত্যাহ্বান আছে। গতিকে আমি অল্টাৰনেটিভ কাল্টিভেশ্যন আমি চাহ বাগিচাত আমি কৰিব লাগিব। আমি ডাইভাৰ্চিফাই প্ৰডাকশ্যনৰ ফালে আমি যাব লাগিব। চাহৰ পৰা কেৱল মাত্ৰ খোৱা পানীয়, পান কৰা যি পানীয় চাহ, তাৰ উপৰিও আৰু অন্যান্য ডাইভাৰ্চিফাই প্ৰডাক্ট আমি কৰিব পাৰোঁ নেকি। তাৰ কাৰণে আজি কেইদিনমানৰ আগত মই আৰু আমাৰ উদ্যোগ বিভাগৰ সচিবকে ধৰি কেইবাজনো বিষয়া আমি কৃষি বিশ্ববিদ্যালয়লৈ গৈছিলোঁ। তাতে এটা চাহৰ ডিপাৰ্টমেণ্ট আছে, উপাচাৰ্য সমন্বিতে সেই অধ্যাপক অধ্যাপিকাসকলৰ লগত, গৱেষকসকলৰ লগত আমি আলোচনা কৰিছোঁ যে কেনেধৰণে চাহৰ পৰা আমি ডাইভাৰ্চিফাই প্ৰডাক্ট কৰিব পাৰোঁ। ফুড প্ৰচেছিঙত আমি অন্যান্য খাদ্য প্ৰস্তুতকৰণত আমি চাহক কেনেকৈ আমি লৈ যাব পাৰোঁ। ঠিক তেনেদৰে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এতিয়া এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰ এটা পলিচি, কাষ্টমাইজ পলিচি আমি ইন্ট্ৰডিউচ কৰিছোঁ। তাত বিভিন্ন ধৰণৰ দেশৰ বিনিয়োগকাৰীসকল আহিছে। মই যেতিয়াই লগ পাওঁ প্ৰত্যেকজন বিনিয়োগকাৰীকে কওঁ যে আমাৰ ইয়াতে মেটেৰিয়েল চাহ অপৰ্যাপ্ত পৰিমাণৰ আছে। গতিকে আপোনালোকে এনেকুৱা টেকন'লজি আনক, যি টেকন'লজিৰ জৰিয়তে আমি চাহৰ ডাইভাৰ্চিফিকেশ্যন কৰি আমি বেলেগ ধৰণৰ এটা উদ্যোগ স্থাপন কৰি আমাৰ চাহক বিশ্বৰ বজাৰত আৰু ভাল ধৰণে আমি প্ৰেজেণ্ট কৰিব পাৰোঁ, প্ৰমোশ্যন কৰিব পাৰোঁ। তাৰ কাৰণে আমি কাম কৰি আছোঁ। সময় বিশেষ নাই, চাহৰ ওপৰত বহুখিনি কথা ক'বলগীয়া আছিলে, কিন্তু মই ভাবোঁ যে চাহৰ ক্ষেত্ৰত অসমৰ চাহ উদ্যোগৰ লগত জড়িত হৈ থকা লোকসকলেও কিছু নতুন চিন্তাৰে আগবাঢ়িব লাগিব আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলকো
তেওঁলোকৰ প্ৰতি মোৰ এটা আহ্বান আছে, যাতে কোৱালিটি, সেই কোৱালিটি যদি আমি মেইনটেইন নকৰোঁ তেতিয়া কিন্তু কেঁচা পাতৰ মূল্য সময়ে সময়ে হ্ৰাস হৈ থকা যি বাতাবৰণ সৃষ্টি হয় তাৰ পৰা আমি মুক্তি নাপাম। আৰু লগতে অল্টাৰনেটিভ কাল্টিভেশ্যন, বাউণ্ডেৰীসমূহত পথসমূহৰ মাজত আমি যদি কৰোঁ নিশ্চয় তাত আমি ডাবল ইনকম পাবৰ কাৰণে সক্ষম হ'ম। যিয়ে নহওক এটা অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰাৰ কাৰণে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এইখিনিকে কৈ মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ। মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আপোনাৰ প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে? ছাৰ, দুটামান সমস্যা আছিলে ছাৰ, সেই সমস্যাকেইটা অকণমান মাননীয় মন্ত্ৰী মহোদয়ে কৈ দিলে মই সুবিধা হ'ব। মোৰ এটা বাগানৰ শ্ৰমিকসকলৰ আধাৰ কাৰ্ডৰ নাই কাৰণে তেওঁলোকে চাউলৰ কাৰ্ড আৰু বহুতখিনি পাব পৰা নাই। সেই গতিকে তেখেতসকলৰ মানে পাত তোলাৰ কাৰণে হাতৰ চাপ নোহোৱা হৈ যায়। যে কি উপায় কৰি তেখেতসকলক আধাৰ দিব পাৰে যাতে স্কুল কলেজৰ এডমিশ্যনৰ চৰকাৰে যিটো একাউণ্ট খুলিব কৈছে বেংক একাউণ্ট, বাগানীয়া ছাত্ৰ ছাত্ৰীসকলে চাহ শ্ৰমিকৰ সেই একাউণ্টৰ পৰা বঞ্চিত হৈছে। দ্বিতীয়তে মহোদয় যিখিনি কথা ক'লে সেইখিনি ক্ষেত্ৰত মানে কোম্পানীবিলাকে হঠাৎ গুচি যায়, গুচি যোৱাৰ ফলত তেওঁলোকে PF CF এইবিলাক মানে পাবলৈ থাকি যায় আৰু তেনেকুৱা বহুখিনি উদাহৰণ আছে। সেই গতিকে এই ক্ষেত্ৰত যদি যেনেকৈ আমি MLA ফাণ্ডৰ ক্ষেত্ৰত আজিকালি নতুনকৈ নিয়ম কৰি দিছে নন ডুপ্লিচিটি চাৰ্টিফিকেট দিব লাগে, আমি আগতে যে সেইটো অনুষ্ঠানক দিয়া নাই, আমাৰ ক্ষেত্ৰত মাত্ৰ 1 লাখ 2 লাখ টকাৰ স্কিম হয়। ঠিক তেনেকৈ এই কোম্পানীবিলাকে নিজৰ শ্বেয়াৰ ট্ৰেন্সফাৰ কৰি বেলেগক দিয়াৰ আগত ৱৰ্কাৰক বা গভৰ্ণমেণ্টক কিবা লাইবিলিটিছ দিবলগীয়া আছিল নেকি, এনেকুৱা ধৰণৰ কথাখিনি লেবাৰ ডিপাৰ্টমেণ্টে কিবা এক্সামিন কৰিব পাৰে নেকি। লেবাৰ অফিচ বহুত ক্ষেত্ৰত ষ্টাফ নাই, আণ্ডাৰ ষ্টাফ হৈ আছে। আৰু লগতে নতুনকৈ চৰকাৰে চাহ বাগানৰ বিক্ৰী মূল্য হ্ৰাস কৰি দিলে মাটিৰ, আৰু যদি চৰকাৰে একুৱায়াৰ কৰে তাত বহুত বেছি দাম দিব বুলি ক'লে নগৰীয়া মাটিৰ সমান। এইখিনি কৰাৰ কাৰণটো যদি অকণমান মাননীয় মন্ত্ৰী মহোদয়ে ক'ব পাৰে অকণমান সুবিধা হয়। মাননীয় সভাপতি মহোদয়, আমাৰ আধাৰৰ যিটো এটা সমস্যা আছে, হয় সেইটো আমিও প্ৰত্যক্ষ কৰিছোঁ আৰু সেইকাৰণে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এতিয়া স্কেনাৰৰ জৰিয়তে আধাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাম হাতত লৈছে। আৰু দ্বিতীয়তে আপুনি মালিকী স্বত্বৰ যিটো কথা কৈছে, শ্ৰম বিভাগে এই বিষয়টো চোৱা চিতা কৰিয়ে থাকে। গতিকে তেওঁলোকৰ যিসমূহ লাইবিলিটিজ আছে সেই লাইবিলিটিজসমূহৰ পৰা যাতে আমাৰ শ্ৰমিক কৰ্মচাৰীসকল যাতে বঞ্চিত নহয় তাৰ কাৰণে বিশেষভাৱে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টে সেই কামখিনি কৰেই। গতিকে মই ভাবোঁ এই লৈ আমি চাহ উদ্যোগটো আমি ভালকৈ আগুৱাই নিব লাগিব। তো এতিয়া মাননীয় সদস্য, আপুনি প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে? মই প্ৰত্যাহাৰ কৰিছোঁ। সদনৰ সন্মতি সাপেক্ষে প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল। এতিয়া প্ৰস্তাৱ আণ্ডাৰ ৰুল 131। এতিয়া চতুৰ্থটো প্ৰস্তাৱ মাননীয় সদস্য শ্ৰী চেয়াৰমেন আলী আহমেদৰ নামত আছে। তেখেতক প্ৰস্তাৱটো সদনত উত্থাপন কৰি ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনালোঁ। ছাৰ, মাননীয় সদস্যই মোক মনোনীত কৰিছে, আপোনাক জনাইছে ফোনযোগে। ছাৰ সভাপতিক জনাইছে। সভাপতিক জনাইছে। নাই, সভাপতিক জনালে নহ'ব, এইটো ৰিটাৰ্ণ আমাক দিব লাগিব, সেইকাৰণে সেইটো হেৰি কৰা নহ'ব। ৰুল 31 আপোনাৰ পঞ্চমটো প্ৰস্তাৱ মাননীয় সদস্য আব্দুৰ ৰছিদ মণ্ডলৰ নামত আছে, তেখেতক উত্থাপন কৰি বক্তব্য দিবলৈ। ধন্যবাদ উপাধ্যক্ষ মহোদয়। অসমৰ বিভিন্ন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ হাজাৰ হাজাৰ পৰিয়াল স্বাধীনতাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত ভূমিহীন হোৱাৰ পিছতো চৰকাৰীভাৱে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাত সেই গৰাখহনীয়াগ্ৰস্ত ভূমিহীন পৰিয়ালসমূহে অসমৰ বিভিন্ন ঠাইত চৰকাৰী মাটিত নিজে নিজে সংস্থাপিত হোৱাৰ পিছত প্ৰশাসনে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কাৰ্য চলাই থকাত
আৰু এনেকুৱা গৰাখহনীয়াগ্ৰস্ত ভূমিহীন পৰিয়ালৰ বহুতেই অসমৰ বিভিন্ন নগৰ চহৰত দিন হাজিৰা কৰি জীৱন যাপন কৰোঁতেও সন্দেহজনক নাগৰিক হিচাপে পুলিচৰ দ্বাৰা হাৰাশাস্তি হৈ থকাত সামাজিক অশান্তি আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে। মহাশয়, আমি বিভিন্ন সময়ত সন্দেহজনক নাগৰিক আৰু বেদখলকাৰী এই দুটা শব্দ আৰু অসমৰ কাৰণে ডাঙৰ সমস্যা। প্ৰকৃত বিদেশী আৰু সন্দেহজনক বিদেশী, প্ৰকৃত বিদেশীতকৈ সন্দেহজনক বিদেশী বেমাৰটোৱে অসমক সামাজিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে আমাক ক্ষতিগ্ৰস্ত কৰিছে। বিভিন্ন সময়ত আমাৰ চৰকাৰী কৰ্মসূচীও ব্যাহত হৈছে। চৰকাৰী বিষয়াসকলে অদৰকাৰীভাৱে কিছুমান অবাবত অদৰকাৰীভাৱে সময় খৰচ কৰিব লগা হৈছে এনেকুৱা পৰিস্থিতি মোকাবিলা কৰাৰ কাৰণে। ঠিক তেনেকৈ আমি দেখাব যে উন্নয়নের কারণে আমার পুঁজির যথেষ্ট অভাব ঘটে বিভিন্ন দরকারি কাম করার ক্ষেত্ৰত। রাজ্যখনে বিভিন্ন আমার আন্তঃগাঁথনি কৰিব লগা থাকে, কিন্তু সেইবিলাক আমার পুঁজি নহয়। কিন্তু আমি অসমৰে নাগৰিক, ভাৰতৰে নাগৰিক, ক'ৰবাত তেওঁলোকে চৰকাৰী মাটিত জুপুৰি সাজি বহি আছে, তেওঁলোকক উচ্ছেদ কৰাৰ নামত আমি কিন্তু কোটি কোটি টকা ব্যয় কৰি আছোঁ। যে তেওঁলোক কিন্তু ভাৰতীয় নাগৰিক এনেকুৱা কথা নহয়। আমি বিভিন্ন ঠাইত এটা উদাহৰণ হিচাপে ক'ব পাৰোঁ, চৰকাৰে প্ৰথমতে উচ্ছেদৰ সময়ত তেওঁলোকক সন্দেহজনক নাগৰিক বহুত কিবা কিবি বিশেষণেৰ বিশেষিত কৰি পেলাই তেওঁলোকক উচ্ছেদ কৰাৰ পিছত আকৌ চৰকাৰীভাৱে তেওঁলোকক অসমৰ বিভিন্ন ঠাইত আমি সংস্থাপিত ইমান সাহায্য দিয়াও আমি দেখা পাইছোঁ এই চৰকাৰৰ দিনত, আগৰ চৰকাৰৰ দিনতো। গতিকে এতিয়া যদি অহা যায় পাৰ্টিকুলাৰলি গোৱালপাৰা জিলাৰ ক্ষেত্ৰত, গোৱালপাৰা জিলা মই 90 চনৰ পৰা গোৱালপাৰা জিলাত এজন চৰকাৰী বিষয়া হিচাপে চাকৰি কৰিছিলোঁ। 90 চনৰ পৰা যিবিলাক অঞ্চলত মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এজন বিষয়া হিচাপে জিলাখনৰ প্ৰত্যেক অঞ্চলত যোৱাৰ সৌভাগ্য হৈছিল। কিন্তু 2000 চনৰ সেই গাঁওসমূহ আজি কিন্তু নাই। আজি সেই গাঁওসমূহৰ কোনো অস্তিত্ব নাই। সেই গাঁওসমূহ মানুহৰে পৰিপূৰ্ণ আছিল, তাত বহুতো স্কুলো আছিল। সেই স্কুলসমূহৰ অস্তিত্ব নাই, গাঁওসমূহৰ অস্তিত্ব নাই, কিন্তু মানুহতো উৰি যোৱা নাই। মানুহ নিশ্চয় সংস্থাপিত হৈ আছে ক'ৰবাত। 2006 চনৰ পৰা মই বিধানসভাত আছোঁ। বিভিন্ন সময়ত মই প্ৰশ্নও কৰিছোঁ যে 1951ৰ পৰা আমাৰ যদি ৰেভিনিউ ভিলেজ, গোৱালপাৰা জিলাৰ ৰেভিনিউ ভিলেজ আৰু হাউচ হোল্ড নাম্বাৰ আৰু এতিয়া যদি হিচাপ কৰা যায় যে বহুতৰে ট্ৰেছ আউট কৰিব নোৱাৰে, চৰকাৰৰ হাতত তথ্যও নাই, চৰকাৰ দিবও নোৱাৰে। কিন্তু এনেকুৱা কথা নহয় যে সেইবিলাক মানুহ নিশ্চয় অসমত আছে, ক'ৰবাত আছে, হয়তো তেওঁলোকে চহৰ নগৰ আছে। বিভিন্ন সময়ত আজি গুৱাহাটীত যদি হিজুবাৰী এইবিলাক অঞ্চলত, পটাবাৰী অঞ্চলত দেখা যায় যে ঠেলাৱালা, ৰিক্সাৱালা, চব্জিৱালা চব্জি বিক্ৰী কৰি আছে, মাছ বিক্ৰী কৰি আছে। আৰু সেইবিলাকলৈ বহুত সময়ত আমাৰ চৰকাৰী পক্ষৰ পৰা বিভিন্ন মন্তব্য শুনা যায়। পুলিচে তেওঁলোকে যধে-মধে সন্দেহজনক নাগৰিক হিচাপে তেওঁলোকক থানাত লিপিবদ্ধ কৰি থৈ দিয়ে। কেইদিনমান পিছত দেখা যায় যে বৰ্ডাৰ পুলিচে তেওঁলোকৰ ঘৰত গৈ ডিভোটাৰ নোটিছ দিয়া আহে। পিছত তেওঁলোকে ফৰেইনাৰ্ছ হিচাপে বা সন্দেহজনক নাগৰিক হিচাপে ট্ৰাইব্যুনেল দৌৰি থাকিব লগা হয়। অৰ্থাৎ আমি সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে আমি চৰকাৰী পৃষ্ঠপোষকতাত নতুন নতুন আমি সমস্যাৰ সৃষ্টি কৰি আছোঁ, সমস্যাৰ আৰু গধুৰ কৰি গৈ আছোঁ। এতিয়া গোৱালপাৰা জিলাৰ কেইটামান গাঁৱৰ নাম যদি উল্লেখ কৰোঁ যে সেইবিলাক গাঁৱৰ মানুহ এতিয়া ক'ত আছে, যে চৰকাৰৰ হাতত সকলোৱে ডাটাই থাকিব লাগে। আজি যদি কোৱা যায় যে কিল্লাহাৰা চহৰৰ মানুহ এই মুহূৰ্তত সেই চহৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত আছে, কিন্তু তাত আগতে এই গাঁওখন বিলীন হৈ যোৱাৰ পিছত আগত সেই গাঁৱত থকা মানুহখিনি ক'ত আছে, জিলা প্ৰশাসনেই হওক বা চাৰ্কল অফিচৰ হাতত কোনো ৰেকৰ্ড পাবলৈ নাই। এতিয়া যদি চাইলধৰা মনকলা জলস্বৰ সমষ্টিৰ সেই অঞ্চলৰ কথা কোৱা যায়, সেই একে উত্তৰ আহিব। বালিজনা চাৰ্কলৰ যদি পাখিবৰা চহৰৰ কথা কোৱা যায়, গোৱালপাৰা পৌৰ সমষ্টিৰ সেই একে উত্তৰ ওলাব। এই লক্ষীপুৰ চাৰ্কলৰ ব্যাপক অঞ্চল গৰাখহনীয়াগ্ৰস্ত হৈছে। তেওঁলোকে নিজৰ সংস্থাপনৰ তাৰণাত তেওঁলোকে কেতিয়াবা ওচৰতে থকা হয়তো মথাউৰিত সংস্থাপিত হৈছে, নহ'লে ওচৰত থকা চহৰ অঞ্চলত সংস্থাপিত হৈছে। দুখৰ কথা যে চহৰৰ মানুহ
চহৰৰ মানুহ মোৰ সমষ্টিৰ এটা উদাহৰণ মই দাঙি ধৰিব খুজিছোঁ যে সোণাৰী গাঁও পঞ্চায়তৰ কাষতে সোণাৰী গাঁও পঞ্চায়তে এটা অংশ চহৰ অঞ্চল আৰু তাৰ কাষতে ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে ৰৌখোৱা গাঁও পঞ্চায়ত আৰু কলচাভাঙ্গা গাঁও পঞ্চায়ত ৰৌখোৱা গাঁও পঞ্চায়তৰ কৃষ্ণমণি চহৰ যেতিয়া সম্পূৰ্ণৰূপে ইৰ'ডেড হৈ গ'ল সেই চহৰৰ মানুহ ওচৰতে সোণাৰী এডজাসেণ্ট সোণাৰী গাঁও পঞ্চায়ত সোণাৰী চহৰত যেতিয়া নিজে নিজে সংস্থাপিত হ'ল দেখা গ'ল প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰি কোনো এতিয়ালৈকে সংস্থাপন দিয়া নাই চহৰৰ মানুহ এইটো চহৰৰ পৰা ইৰ'শ্যন হৈছে ডিজাষ্টাৰ হৈছে তেওঁলোকে নিজে চৰকাৰেতো তেওঁলোকক কোনো ধৰণৰ ৰিহেবিলিটেশ্যন কথা নক'লেই তেওঁলোকে নিজে নিজে আহি ওচৰতে থকা চৰকাৰী মাটিত সংস্থাপিত হৈছে তেওঁলোকে ইভেকশ্যন কৰি দিয়া হৈছে 2006 চনত মই যেতিয়া প্ৰথম বিধায়ক হৈ আহিছিলোঁ 2006 চনত মোৰ মনত আছে নৱেম্বৰ মাহত মোৰ লাইফৰ এটা প্ৰথম ল্যান্ড এডভাইজৰী বৰ্ডৰ মিটিং মই প্ৰেজেণ্ট তিনি প্ৰায় 400 পৰিয়ালক 206 চনৰ নৱেম্বৰ মাহত 400 পৰিয়ালক নিদানপুৰ লক্ষীপুৰ চহৰৰ কাষতে নিদানপুৰ চৰকাৰী মাটিত ল্যান্ড এডভাইজৰী বৰ্ডে তেওঁলোকে মাটি এলটমেণ্ট দিলে তাৰে 400ৰ ভিতৰত মাত্ৰ 30টা পৰিয়ালে এতিয়ালৈকে এলটমেণ্ট পালে বাকি পৰিয়ালখিনি আজিলৈকে কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে আজিলৈকে কিন্তু সেইখিনি মানুহক এলটমেণ্ট দিয়া নাই মই নিজে কেইবাবাৰো বিধায়ক হ'লোঁ কেইবাবাৰো ল্যান্ড এডভাইজৰী বৰ্ডত এই প্ৰপ'জাল দিয়াৰ পিছতো সদায় কয় আমি চৰকাৰক যোগাযোগ কৰিছোঁ কিন্তু চৰকাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে কি হৈছে নাজানো এতিয়ালৈকে কিন্তু এপ্ৰুভেল দিয়া নাই অৰ্থাৎ কোনোবা দিন সেইখিনি মানুহক ইভেকশ্যন কৰিব তাৰোপৰি দেখা গৈছে 2021 চনত যিটো অসম চৰকাৰৰ ৰিহেবিলিটেশ্যন পলিচি ফৰ ইৰিগেশ্যন এফেক্টেড ফেমিলিজ অফ আছাম 2020 ইয়াতে যিটো ক্লজ আছে যে ইৰিগেশ্যন এফেক্টেড মানুহক ৰিহেবিলিটেট কৰাৰ কাৰণে যিটো ক্ৰাইটেৰিয়া দিয়া আছে এই ক্ৰাইটেৰিয়াই চহৰ অঞ্চলত বসবাস কৰা মানুহক ৰিহেবিলিটেশ্যন কৰাত অন্তৰায় সৃষ্টি কৰিছে ইয়াতে এটা ক্ৰাইটেৰিয়া দিয়া আছে যে যদি মানুহজন চহৰৰ মানুহজন যদি যেই মাটিত থাকে সেই মাটিটো যদি তেওঁৰ নিজৰ নামত এলটেড বা পাট্টা নহয় তেনে তেওঁ বেনিফিচিয়াৰী হ'ব নোৱাৰে তেওঁক ৰিহেবিলিটেশ্যন দিব নোৱাৰে চহৰৰ মাটি এতিয়ালৈকে নন কেডাষ্ট্ৰেল হৈ থকা জৰীপ নোহোৱাকৈ হৈ থকা এলটমেণ্ট নোহোৱাকৈ থকা ইয়াৰ কাৰণে জনসাধাৰণ দায়ী হ'ব নোৱাৰে ইয়াৰ কাৰণে দায়ী চৰকাৰ যি দলেৰে নহওক কিয় মানুহবিলাক আজি ইমান বছৰৰ পৰা চহৰ অঞ্চলত বসবাস কৰি আছে তেওঁলোকে ৰিপিটেডলি তেওঁলোকে চৰকাৰক দাবী জনাই অহাৰ পিছতো তেওঁলোকৰ অঞ্চল ছাৰ্ভে নোহোৱাকৈ ৰখা তেওঁলোকক নিজৰ মাটি তেওঁলোকৰ নামত এলটমেণ্ট নিদিয়া পাট্টা নিদিয়া এইটো চৰকাৰৰ গাফিলতি চৰকাৰৰ ফেইলুৰ ইয়াৰ কাৰণে সেই মানুহবিলাক যেতিয়া তাতে ইৰ'শ্যন হৈ যাব ডিজাষ্টাৰৰ সন্মুখীন হ'ব আৰু তেওঁলোকে এই যিটো ৰিহেবিলিটেশ্যন পলিচিৰ যিটো ক্ৰাইটেৰিয়া সেইমতে তেওঁলোকে ৰিহেবিলিটেশ্যন পৰা বঞ্চিত হোৱাটো মই ভাবোঁ যে এই পলিচি ইয়াৰ এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে আজি মই আপোনাৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাব খুজিছোঁ প্ৰথমতে হৈছে চহৰ অঞ্চলৰ মাটিখিনি গোটেইখিনি সোনকালে ছাৰ্ভে কৰাৰ ব্যৱস্থা কৰা হওক তাত বসবাস কৰা মানুহখিনিক তেওঁলোকক য'ত যি আছে যিটো ল্যান্ড পলিচি আছে সেইমতে তেওঁলোকক এলটমেণ্ট দি তাতে পাট্টাৰ ব্যৱস্থা কৰা হওক আৰু যিটো ৰিহেবিলিটেশ্যন পলিচি আছে এই পলিচিটো ইয়াতে এমেণ্ডমেণ্ট কৰাৰ ব্যৱস্থা কৰা হওক ইয়াতে আৰু লক্ষ্য কৰিছোঁ ল্যান্ড পলিচি 2019 বৰ্তমান চৰকাৰত ল্যান্ড পলিচি 2019ৰ অধীনত এই চহৰ অঞ্চলৰ মানুহখিনি তেওঁলোকে যিবিলাক মাটিত বসবাস কৰি আছে সেই মাটিৰ তেওঁলোকে এলটমেণ্ট পৰা বঞ্চিত হৈ আছে কি কাৰণত বঞ্চিত হৈ আছে ইয়াৰ উত্তৰ চৰকাৰে দিব পাৰিব এই মানুহখিনি তেওঁলোকে এপ্লাই কৰাৰ সুযোগ নাপায় এপ্লাই কৰিলেও দেখা গৈছে যে আমি নিজেই এই বসুন্ধৰাৰ অধীনতো বিভিন্ন হাজাৰ মানুহৰ নামত আমি এলটমেণ্ট দি আছোঁ কিন্তু এই চহৰ অঞ্চলৰ মানুহৰ নামত কোনো ধৰণৰ আমি মাটিৰ আবণ্টন দিব পৰা নাই গতিকে মই আপোনাৰ জৰিয়তে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ চহৰ অঞ্চলত বসবাস কৰা যিবিলাক মানুহ আছে তেওঁলোকৰ যিটো মাটিৰ জৰীপ মাটিৰ আবণ্টন বা পাট্টাৰ এই কামখিনি খৰতকীয়া কৰাৰ লগে লগে যিটো ৰিহেবিলিটেশ্যন পলিচি আছে পলিচিৰ যিটো eligibility for consideration as beneficiary section 5 ইয়াৰ যিটো দিয়া আছে যে families occupying gov lands as and those shall not be eligible হৈছে 10 মিনিট হৈ গ'ল কৰি যে চহৰ অঞ্চলৰ ইৰিগেশ্যন এফেক্টেড প্ৰত্যেকজন মানুহক
কম্পেনসেশন আর রিহ্যাবিলিটেশন ব্যবস্থা করা হোক এই দাবি উত্থাপনের মই মোর বক্তব্য নালাগে স্যার মই 5 মিনিট নালাগে, কিয় 5 মিনিট ইউজ কৰিব পাৰি তোমাদের ইউজ কৰিব পাৰি নাই নাই আপুনি 1 মিনিট কওক 2 মিনিটে কৈ দিছো নাই 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 1 মিনিট কওক জাস্ট আপনার পয়েন্টটো দি দিলে হ'ল স্যার আমি শুধু একটা কথাই বলবো যে আমাদের বিশেষ করে সদস্য যে কথাটা বললেন আজকে দেখি যদি তাহলে বিজেপি সরকার এই 7 বছরে প্রায় 71,000 মানুষকে ডিপুটার নোটিশ দিয়েছে তার মধ্যেখানে 37,000 ঘোষিত হয়েছে এবং বহিষ্কৃত হয়েছে একজন আমি আপনার মাধ্যমে মন্ত্রী মহোদয়কে বলতে চাই এখন বিশেষ করে আমাদের G20 চলছে হাসিনা আমাদের প্রধানমন্ত্রী বাংলাদেশের প্রধানমন্ত্রী আসছেন আপনারা একজনকে বহিষ্কার করেছেন আপনারা কি করলে সেই ঘোষিত বিদেশিদেরকে আপনারা বহিষ্কৃত করতে পারবেন বিকজ অফ দ্যাট অধ্যক্ষের মধ্যে আমি একজন সনাতন ধর্মাবলম্বী মানুষ হিন্দু মানুষ আমি একজন আমি অনেক বুঝছিলাম যে আমাদের মুখ্যমন্ত্রী সবসময় বলেন যে সনাতন সভ্যতা সনাতন ধর্ম এখন বুঝতে পারলাম যে সনাতন ধর্ম সনাতন সভ্যতার অর্থটা কি সনাতন সভ্যতার অর্থ হচ্ছে গিয়ে 71,000 মানুষকে ডিপুটি নোটিশ দেওয়া সনাতন সভ্যতার অর্থ হচ্ছে গিয়ে প্রায় 19 লক্ষ মানুষের এনআরসিতে নাম না থাকা সনাতন ধর্মের অর্থ হচ্ছে গিয়ে যে আজকে করফাস ফান্ড না দেওয়া সনাতন ধর্মের অর্থ হচ্ছে গিয়ে 28 লক্ষ মানুষের আধার কার্ড না হওয়া সনাতন ধর্মের অর্থ হচ্ছে গিয়ে দুর্গাপূজাতে কোনো চাঁদা না দেওয়া অর্থাৎ যে দেখা যায় যদি অধ্যক্ষ মহোদয় আজকের দিনে যারা বাঙালি অর্থাৎ যারা সনাতন ধর্মী লোমরা তারাই আজকের দিনে বিপদে এবং আমি মনে করি বা সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে যে যারা ভোট দিল ভোট দিয়ে মুখ্যমন্ত্রী বানালো যারা ভোট দিয়ে প্রধানমন্ত্রী বানালো যারা আসাম সরকার বানালো যারা ভারত সরকার বানালো আজকের দিনে ওদেরকে আবার ডিপুটি নোটিশ দেওয়া হচ্ছে অধ্যক্ষ মহোদয় আমি শুধু আপনাকে একটা কথা বলতে চাই আজকে আপনারা করলেন ডিলিমিটেশন করলেন সেই ডিলিমিটেশন সময় আমি দেখতে পারলাম 2001-এর সেন্সাস মতে আপনি ডিলিমিটেশন করলেন তখন আমরা ডিলিমিটেশন করিনি কারণটা হচ্ছে গিয়ে সেই 1-এর সেন্সাসে বিদেশিদের নাম অন্তর্ভুক্ত আছে আজকের দিনে কি জন্য আপনারা সেই 1-এর সেন্সাস মতে করলেন দ্যাট মিনস কি আসামে আর কোনো বিদেশি নেই আপনারা বিদেশি সমস্যার সমাধান করলেন মুখ্যমন্ত্রী বললেন যে জিনিস এনআরসি করতে পারলো না যে জিনিস আসাম চুক্তি করতে পারলো না সেই জিনিসটা আজকে বিশেষ করে ডিলিমিটেশন করলো এবং আমি মনে করি মুখ্যমন্ত্রীর কথা মতে আমিও একমত যে জিনিস এনআরসি করতে পারলো না যে জিনিস আসাম চুক্তি করতে পারলো না সেই জিনিস ডিলিমিটেশন করতে পারলো আসামে আর বিদেশি নেই এবং বিশেষ করে আমি অনুরোধ করছি এই যে 71,000 মানুষকে আজকাল ডিপুটার নোটিশ দেওয়া হচ্ছে এই যে বাঙালিরা বিশেষ করে হয়রানির শিকার এই ক্ষেত্রে যেহেতু আপনারা বাঙালিদেরকে সুরক্ষা দিয়ে বলেছেন আপনাদের প্রধান উদ্দেশ্য ছিল আজকের দিনে এই আসামের বুকে বাঙালিরা কেন বিপদ আজকের দিনে আসামের বুকে বাঙালিদেরকে কেন ডিপুটার নোটিশ দেওয়া হচ্ছে আজকের দিনে সেই বাঙালিরা কেন লাঞ্ছিত বঞ্চিত সামাজিকভাবে নিষ্পেষিত সেই কথাগুলোর উত্তর চাই এবং আসামের মানুষ কিন্তু সেই কথাগুলোর উত্তর দেওয়ার জন্য আসামের মানুষ এখনো উপস্থিত আছে এবং দেখছে মাননীয় অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ যিটো প্ৰস্তাৱ গৰাখহনীয়া সম্পৰ্কে আৰু মই আজি এই সম্পৰ্কে আগৰ বক্তব্যটো ৰাখিছিলোঁ কিছু কথা আৰু লগতে আমাৰ সদনত বিশেষকৈ এই বানপানী আৰু গৰাখহনীয়া সমস্যাৰ এটি অতি নেৰানেপেৰা সমস্যা যাৰ ফলত প্ৰতি বছৰে বৃহৎ সংখ্যক পৰিয়ালৰ গৃহহীন তথা ভূমিহীন হ'বলগীয়া হয় আৰু এনে সমস্যাত পীড়িত লোকসকলে মথাউৰি পথৰ কাষত শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান আদিত শিবিৰ পাতি বসবাস কৰিবলৈ বাধ্য হয় যদিও গৰাখহনীয়া সমস্যাটো SDF নীতিৰ অন্তৰ্ভুক্ত নহয় ইয়াক অৱশ্যে ৰাজ্য চৰকাৰে এক বিশেষ দুৰ্যোগ হিচাপে অধিসূচনা জাৰি কৰা হয় 2015 চনত ষ্টেট স্পেচিফিক ডিজাস্টাৰ হিচাপে ডিক্লেয়াৰ দিয়া হয় আৰু ইয়াৰ ফলত আৰু এখন আমাৰ আপুনি নিশ্চয় জানে এখন 2014ত এখন ৰিহেবিলিটেশ্যন পলিচি আছে আৰু এই পলিচিখনৰ মই আগৰ কোৱাৰ দৰে এই পলিচিখনে বিশেষকৈ ৰিহেবিলিটেশ্যনত সহায় কৰে আমি গোৱালপাৰা জিলাত ইয়াত দুটা চাৰ্কুলত আমি যথেষ্ট সংখ্যক আমি সহায় কৰিছোঁ যিখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ইয়ালৈ শুদ্ধকৈ তথ্য সহকাৰে আমাৰ চৰকাৰলৈ আহিছে সেইখিনি এতিয়া কথা হ'ল আমি এই গৰাখহনীয়া আৰু
বা পুনৰ সংস্থাপন দিবলগীয়া ক্ষেত্ৰত যিসকল পৰিয়াল আমি যেনেকৈ 3টা ভাগত ভাগ কৰোঁ। প্ৰথম ভাগটো আপুনি জানে যে ভূমিহীন বা গৃহহীন আৰু খেতি পথাৰ 3টা কেটেগৰীত মানুহৰ নিজৰ ঘৰটো উটুৱাই লৈ যায় বা ঘৰ মাটিটোও লৈ যায় আৰু খেতি পথাৰো যদি থাকে সেইখিনিও যদি একেৰাহে হেৰাই যায় তেতিয়া 3টা কেটেগৰীতে তেখেতে বেনিফিট পায় এই পলিচি মতে। পলিচিখন আপোনালোকে নিশ্চয় জানে প্ৰতি বিঘাত আমি ঘৰ বনাবৰ কাৰণে আধা বিঘা মাটি দিওঁ, তাত 5 লাখ টকা পাৰ বিঘা হ'ব লাগিব বা জনেল ভেলুটোৰ যিটো কম হয় আমি 2.5 লাখ টকা আমি তাতে দিব পাৰোঁ মাটিৰ কাৰণে ঘৰ বনাবলৈ আৰু 1.5 লাখ টকা ঘৰটোৰ কাৰণে পাব ঘৰটো। মাননীয় মন্ত্ৰী মহোদয় আপোনাৰ এই পলিচিটো ইমপ্লিমেণ্ট হোৱা নাই, ৰিপ্লাইটো দিব ইমপ্লিমেণ্ট হোৱা নাই। বৰপেটা জিলাত যদি আপুনি চাই ইণ্টাৰফিয়াৰ কৰিব নালাগে, আজিলৈ ইমপ্লিমেণ্টে হোৱা নাই। থাকিলে নহ'ব, আপুনি পিছত সোধক। শ্বেখ আলী ডাঙৰীয়া আপোনাক কৈছোঁ যে শুনক, মই গোৱালপাৰা জিলাৰ কথা কৈছোঁ, আপোনাক উদাহৰণ দি দিছোঁ যে আমি জিলা প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসাৰে ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াত লক্ষীপুৰ ৰাজহচক্ৰত তাতে অনুমানিক 408টা পৰিয়াল আৰু বালিজানা ৰাজহচক্ৰত 1041টা পৰিয়াল ভূমিহীন তথা গৃহহীন হয়। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত বালিজানা ৰাজহচক্ৰত 351 বিঘা জমি ব্ৰহ্মপুত্ৰ নদীত জাহ যায়। এইটো জিলা উপায়ুক্তই দিয়া তথ্য অনুসাৰে। গৃহহীন হোৱা পৰিয়ালসকলৰ ভিতৰত লক্ষীপুৰ ৰাজহচক্ৰত নিদানপুৰ 2 খণ্ড গাঁৱত 25টা পৰিয়ালক চৰকাৰীভাৱে ভূমি আবণ্টন দিয়া হয়। আমি তাত 25টা পৰিয়ালক দিছোঁ। বালিজানা ৰাজহচক্ৰৰ 1041টা ভূমিহীন পৰিয়ালৰ ভিতৰত 314টা পৰিয়ালক আমি ইতিমধ্যে ভূমি আবণ্টন দিয়া হৈছে। আৰু 2017 চনত ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াৰ ফলত মতিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বলদমাৰী চৰ 1 খণ্ডত বলদমাৰী চৰ 2 খণ্ডত 175টা পৰিয়ালৰ গৃহহীন হয় আৰু তাৰ আটাইকেইটা আমি ৰাজহিংগী জংঘল ব্লকৰ গাঁৱত পুনৰ সংস্থাপন দিয়া হয়। কাৰণ যিখিনি মন্ত্ৰী মহোদয় মই আপোনাক সহায় কৰাকৈ কৈ আছোঁ, 25টা পৰিয়াল 400 মানুহৰ প্ৰপ'জাল 2006 চনত, তাৰ ভিতৰত মাত্ৰ 25টাক দিলে, বাকীখিনি কিন্তু আপুনি কেৱল মোক ৰিপ্লাই দিছে। নাম্বাৰ 1 আপুনি ৰিপ্লাইটোৰ ভিতৰত মাত্ৰ 25টা ৰিপ্লাইটো দিবলৈ দিয়ক। যিখিনি দিছে আপুনি নোট কৰি লওক, কাশ মাটিত আছে তেওঁলোকক এজনো দিয়া নাই। সন্মানীয় সদস্য, আপুনি যিখিনি কথা আপুনি যেনেকৈ ডিষ্ট্ৰিক্ট আপুনি নোট কৰি লওক, পিছত আপুনি সুধিব। SDLSC মেম্বাৰ সন্মানীয় বিধায়কসকল, SDLSC পৰা পাছ হৈ শুদ্ধভাৱে যিখিনি তথ্য আহিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যেনেকৈ পঠিয়াইছে আমি 2006 চনৰ নৱেম্বৰ মাহৰ মাইনাছটো চাওক, আপোনাক দিয়াও আছে। প্লিজ আপুনি নোট কৰি ৰাখক না, আপোনাৰ যিবোৰ ইনফৰমেশ্যনত কিবা থাকে আপুনি নোট কৰি ৰাখি লাষ্টত আপোনাৰ ডিটেইল তথ্য লাগিলে মই আপোনাক প্ৰতিটো হেৰি দি দিম। কিন্তু আপোনালোক মই সেইকাৰণে কৈছোঁ যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আপোনালোকে SDLSC বহুতে বহিব, তাতে এই ৰেকৰ্ডবিলাক আপুনি চাৰ্কুল অফিচৰ পৰা শুদ্ধকৈ আনি ইয়াত যদি শুদ্ধকৈ তথ্য পাতি নিদিয়ে আমিতো তেনেধৰণে আমি দিব নোৱাৰিম। এনেই আপুনি গৰাখহনীয়াত যোৱা বুলি ক'লে তেওঁ কোন চনত কেতিয়া গৰাখহনীয়া হ'ল, তেওঁ আগত ক'ত আছিল, কিমান মাটি, এই গোটেই তথ্যখিনি দিব লাগিব। তেওঁ তথ্যখিনি যাৰ নাই ইনকমপ্লিট তথ্য থাকিলেতো গভৰ্ণমেণ্টে একচেপ্ট নকৰে। গতিকে কমপ্লিট তথ্য সহকাৰে যিমানখিনি পাইছোঁ আমি গভৰ্ণমেণ্টে গোটেইখিনি আমি এলাউ কৰি দিছোঁ। আৰু ইতিমধ্যে আমি 22 চনৰ লক্ষীপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত পুথিমাৰী গাঁৱৰ 31 বিঘা 2 কঠা 17 লোচা সাধাৰণ চৰকাৰী ভূমি বেদখল উচ্ছেদ কৰা হৈছিলে। কিন্তু তাৰ আগতে জিলা প্ৰশাসনে কেইবাবাৰো নটিচ দিয়ে বা এনেকুৱা ধৰণে এইখিনি ক্ষেত্ৰত আমি কিয় চৰকাৰী মাটি আমি সংৰক্ষণ কৰিব লাগে আপোনালোক সকলোৱে নিশ্চয় জানেই। গতিকেলৈ এইখিনি জলাতক হওক জলাতংক হওক VGR PGR মাটি আজি গোটেই ক্লাইমেট চেঞ্জ হৈ গৈছে, গোটেই কথাখিনি আপোনালোক সকলোৱে জানেই। গোটেই কথাখিনি মই ভাবোঁ যে ইয়াত আমাৰ ৰিহেবিলিটেশ্যন পলিচিখনেই যথেষ্ট। আৰু ৰিহেবিলিটেশ্যন পলিচিখন যদি আপোনালোকে ক'ৰবাত কিবা অসুবিধা দেখিছে ডিফেক্ট, আপোনালোকে আনক, আপোনালোকে লিখিতভাৱে দিয়ক গভৰ্ণমেণ্টক যে এইটো এনেকুৱা হৈছে। আৰু আপোনালোকে মূল কথা হ'ল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আপোনালোকে কথা পাতি আমি বিচাৰি আছোঁ কিমান গৰাখহনীয়া আছে, কিমান ইৰ'শ্যন এফেক্টেড আৰু লেণ্ডলেছ বা তেওঁলোকৰ গৃহহীন পৰিয়াল কিমান আছে, সেইখিনি তথ্যখিনি আমি ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰতিখন জিলা উপায়ুক্তৰ পৰা আমি বিচাৰি আছোঁ যে আপুনি নিশ্চয় এই কথাখিনি আপোনালোকে জিলা উপায়ুক্তৰ লগত ভালকৈ বহি কথা পাতক। আৰু যদি তথ্য সহকাৰে শুদ্ধকৈ আপুনি দিয়ে, আমাৰ হাতত এই পলিচি ইমপ্লিমেণ্ট কৰিবলৈ ফাণ্ড আছে। মই আগতে ক'লোঁ
আমাৰ এই SDRF আৰু গভৰ্ণমেণ্টে ষ্টেট স্পেচিফিক ডিজাষ্টাৰ কাৰণে